ডিজে আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বানাক্ৰান্তক সহায়ৰ বাবে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাজে আৰম্ভ কৰা পদক্ষেপ মানুহৰ বাবে আৰু ইয়াৰ লগত সংগতি ৰাখি আজিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ডেছক্ৰিপশ্যনত আৰু ওপৰৰ স্ক্ৰীনত তেওঁলোকৰ গুগল পে' একাউণ্টৰ নম্বৰ দিয়া আছে। আশা কৰিছোঁ সকলোৱে মুক্ত মনে আমাৰ পদক্ষেপক সহায় জনাব। ধন্যবাদ। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল, সকলো আছে, নুবুজো নলওঁ গম। এনেদৰে গম নোলোৱাকৈ পাৰ হৈ গ'ল কত যুগ, কত বছৰ। কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমীয়াই উচুপি উঠিছে নিজৰ অস্তিত্বক লৈ। আহকচোন এবাৰ উপলব্ধি কৰোঁ অৱহেলিত অসমীয়াৰ বিননি এটি কবিতাৰ জৰিয়তে। আপোনালোকলৈ আগবঢ়াই দিছোঁ দীপজ্যোতি শৰ্মাৰ কথা আৰু বৰষা দুৱৰাৰ আবৃত্তিৰে এটি কবিতা শব্দাঘাত। অসমীয়াই নাকান্দিবি, তোৰ উচুপনিৰ মূল্য নাই। আজি ডাঙৰ অভিনেতা আক্ৰান্ত, পাই শিৰোনামত ঠাই। বানে ধোৱা অসমীয়াই, তোৰ উচুপনি শুনিবলৈ তেওঁলোকৰ সময়েই নাই। আই তই নাকান্দিবি, তোৰ মানৱ পুত্ৰ আছে জীয়াই। শব্দৰে মায়া সাজি ৰক্তৰে ফাকু খেলি হেংদাঙৰ বলত হলেও তোৰ অস্তিত্ব ম্লান হব নিদিও। আই মোৰ কলমে উচুপে তোৰ বিননি লিখোতে। শব্দই কৰে আৰ্তনাদ, শব্দৰ স্নিগ্ধতা বহু শুনিলা পহুতা। এতিয়া হব শব্দাঘাত। আমি চিৰদিন অসমীয়া, যুগৰ মুখত চূণ দিয়া। শব্দৰে কৰিম আঘাত।